UPPL চৰকাৰ তেওঁলোকে বহুত ধৰণৰ প্ৰতিশ্ৰুতি 5 বছৰ আগত আমাৰ ৰাইজ তেওঁলোকক দিছিলে তেওঁলোকৰ যিখিনি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিতে থাকিল ইয়াতে আমাৰ সান্তাল কমিউনিটি সেল বুলি এটা BPF দলৰ এটা উইং হয় আৰু আজি এই BPF সেলৰ যি সান্তালি কমিউনিটি সেল তাৰ যোগেদি আজি আমি 60 জনৰকৈ অধিক আমি বিভিন্ন তেওঁলোকে UPPLত আছিল BJPত আছিল তেওঁলোকে সেই দল এৰি আজি BPFত যোগদান কৰিছে আৰু সেই যোগদানে অনাগত দিনত BPF দলক শক্তিশালী কৰিব আৰু তেওঁলোকৰ আজিৰ যোগদান যোগেদি অনাগত দিনত আমি গাঁৱে ভূঞে আৰু তেওঁলোকৰ যি সতীৰ্থ আছে তেওঁলোককো আমাৰ এটা আশ্বাসন দিছে যে তেওঁলোকে অনাগত দিনত আৰু তেওঁলোকে নিজৰ যিখিনি বন্ধু বা গাঁৱৰ যিখিনি ব্যক্তি আছে তেওঁলোকক BPF দলত যোগদান কৰাব হয় আজি আপুনি যোনটো প্ৰশ্ন কৰিছে যেনেকৈ বিশ্বাস ল'ব পাৰিছে আজিৰ তাৰিখত বিশেষকৈ আমি যি UPPL চৰকাৰ তেওঁলোকে বহুত ধৰণৰ প্ৰতিশ্ৰুতি 5 বছৰ আগত আমাৰ ৰাইজ তেওঁলোকক দিছিলে কিন্তু আজি 5 বছৰ সময় অলৰেডি ক'ব গ'লে আৰু 2 মাহমান বাকী আছে কিন্তু তেওঁলোকৰ যিখিনি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিতে থাকিল সেইখিনি কাৰ্যকৰী নহয় তাৰ কাৰণে আমাৰ ৰাইজ বিশেষকৈ আমাৰ ওদালগুৰি জিলাৰ এই ভেৰগাঁও অঞ্চলত যি তেওঁলোকে নটিফিকেশ্যন এটা জাৰি কৰিছে যে তেওঁলোকে তাতে বাম্বু প্ৰচেছিং ইউনিট এটা আনিব তাৰ কাৰণে আমাৰ বিশেষকৈ সান্তালি কমিউনিটিৰ ৰাইজ আতংকিত আৰু তেওঁলোকৰ অনাগত দিনত যদি আৰু জিকাই দিওঁ সেই বস্তুটো তেওঁলোকে এভেকশ্যন কৰিব যেহেতু আমি দেখিবলৈ পাইছোঁ পৰ্বত জৰাটো তেওঁলোকে তেনেকুৱা এটা পৰিকল্পনা হাতত লৈছে কিমান আশাবাদী আমি 100% আশাবাদী যে BPF এবাৰ চৰকাৰ বনাব পাৰে